আগন্তুক লোকসভা নিৰ্বাচনৰ যিটো প্ৰচাৰ অভিযান আমি বাইক ৰেলীয়েদি আৰম্ভ কৰিছোঁ কোকৰাঝাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 7 তাৰিখ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব ইয়াত। তো আমি কৰ্মীবিলাকে আজি NDAৰ যিবিলাক এলায়েন্স পাৰ্টনাৰ BJP, AGP আৰু UPPL কৰ্মীবিলাকে চব একগোট হৈ পেলাই বাইক ৰেলীয়েদি আমি প্ৰচাৰ চলাইছোঁ। সমগ্ৰ অসমত যি ধৰণৰ এটা প্ৰচাৰ তুংগত গৈ আছে, NDA অসমত 12+ জিকিব গৈ আছে, ইয়াত কোনো সন্দেহ নাই, 12+ আৰু অসমত বিৰোধী দলৰ অস্তিত্ব নাইকিয়া হৈ গৈছে। লাহে লাহে হয়তোবা গৌৰৱ গগৈ বা আমাৰ প্ৰদ্যুৎ বৰদলৈৰ দৰে কংগ্ৰেছৰ যিটো ষ্টাৰ মানে কেণ্ডিডেট আছিলে, তেওঁলোকৰো যিটো ইমেজ সম্ভাৱনা প্ৰায় মানে নাইকিয়া হৈ গৈ আছে। তো যদি ধুবুৰীটো আজিও মানে এটা সন্দেহৰ মাজত আছে, কিন্তু ইয়াৰ বাহিৰে চব যদি অঘটন ঘটি যায় 13টাও গুচি যাব পাৰে। সেইকাৰণে NDA যিটো নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিটো ভাৰত চৰকাৰ চলি আছে, আকৌ তৃতীয়বাৰৰ কাৰণেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ লক্ষ্য। সেইকাৰণে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰতো যিটো 14 লাখ ভোটাৰ আছে, এই জনগোষ্ঠীসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আগৰ যিটো ডিফাৰেঞ্চবিলাক বা মতপাৰ্থক্যবিলাক আছিল, মনোমালিন্য আছিল, চব পৰিহাৰ কৰি এক সমাজ হিচাপে বিটিয়াৰবাসী সমাজ হিচাপে নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিবৰ কাৰণে আমাৰ জয়ন্ত বসুমতাৰীক ভোট দিবৰ কাৰণে মানুহে সাজু হৈছে। আমি অকল চেষ্টা চলাইছোঁ, অকল ৰাইজৰ ওচৰলৈ আকৌ কিমান ওচৰলৈ যাব পাৰোঁ, ঘৰে ঘৰে যাব পাৰোঁ নেকি, সকলোকে আমি ধন্যবাদ দিম, সন্মান জনাম যে আমাক ভোট দিবলৈ ওলাইছে। আজি ছাৰ বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিছে, কি ক'ব? বাইক ৰেলী এইটো প্ৰচাৰ অভিযানৰ এটা অংশ। কালি হয়তোবা সমষ্টি মিটিং হ'ব, আৰু কালি মানে পৰহি হয়তোবা মুখ্যমন্ত্ৰী সমষ্টি ঘূৰিব, আৰু যদি ভাগ্য ঠিকেই থাকে কেইদিনমান পিছত নৰেন্দ্ৰ মোদীও আহি যাব পাৰে। আমাৰ BPF কৈছে কালিও হাগ্ৰামা মহিলালে কৈছে দুখন এখন তেওঁলোকৰ নিশ্চিত বুলি কৈছে, এই ক্ষেত্ৰত কি ক'ব? এটা কথা কওক, মানে হাগ্ৰামাৰ সেনাপতিটো চব পলাল, এতিয়া তেওঁ এজন ৰজা আছিলে, ৰাজত্ব হেৰাল, কিন্তু তাৰ সেনাপতিবিলাকতো চব পলাল, এজনো নাই, সেনাপতিও নাই, সেনাও নাই, কেনেকৈ যুদ্ধ কৰিব? তাত তৰোৱালটোতো মানে দুয়োফালে ধাৰো নাই, জঙো নাই, কেনেকৈ যুদ্ধ কৰিব তেওঁ? সেইকাৰণে হাগ্ৰামা আজি আমাৰ কাৰণে ফেক্টৰী নহয়, তেওঁ এনেই যোদ্ধা মানুহ হয়, ঠিকেই, উগ্ৰপন্থী আছিলে, হাতত অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে, এই নেচাৰটো থাকি যায় আৰু অলপ যোদ্ধা, আৰু সি মানে যুঁজিবলৈ চেষ্টা কৰে। তাৰ কাৰণেতো তেওঁক মানে ক'বই লাগিব যে সি মানে অকলে যোদ্ধা হিচাপে যুঁজি আছে, কিন্তু তাৰ সেনাপতি দায়ে বায়ে থকা কোনো মানুহ নাই। এতিয়া মানে দুৰ্গা দাস বড়োৰ নিচিনা তেওঁ আন্দোলনৰ দলৰ লগত কোনো লিংকে নাছিলে, হায়াৰ কৰি আনিছে সেনাপতি হিচাপে। হীৰাসৰণী আৰু জনদাস দুজন হৈছে অৱৰৰ কেণ্ডিডেট, সেই ক্ষেত্ৰত আপোনাক এইটো আলোচনা নকৰিলে ভাল। হীৰাসৰণীয়া অৱৰৰ কেণ্ডিডেট বুলি নকলেই ভাল নহয়, এইটো এটা সময় আছিলে অৱৰ হৈছিলে, এইটো নাই। হীৰাসৰণীয়া GSPৰ কেণ্ডিডেট হ'বলৈ যদি হ'ব লাগে, আৰু এতিয়া আজিৰ দিনত যিটো NDA শক্তিশালী ৰূপত মানে উত্তীৰ্ণ হৈছে, আৰু আমাৰ ওপৰত এটা মহাশক্তিৰ হাত আছে, নৰেন্দ্ৰ মোদী এটা মহাশক্তি বিশ্বৰে, তেখেতৰ হাত আছে, তেখেতৰ আশীৰ্বাদ পুষ্ট জয়ন্ত বসুমতাৰীৰ ওচৰত হীৰাসৰণীয়া কোনো ফেক্টৰ নহয়। এতিয়া দ্বিতীয় স্থান BPFে পাব, নিশ্চিতভাৱে দ্বিতীয় স্থান BPFে পাব, প্ৰায় 2.5 লাখমান ভোট পাই পেলাই, আৰু হীৰাসৰণীয়াৰ ভোটটো 2 লাখৰ তলত যাব। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ভূপেন বৰা বিজেপিলৈ আহিব নেকি? সেইটো মই ক'বলৈ নাযাওঁ। এইটো মানে ভূপেন বৰা ৰাজ্যিক সভাপতি আৰু আমাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, এইটো কি পৰ্যায়ত কথাবিলাক চলি আছে মই নাজানো। মই কোকৰাঝাৰৰ কাৰণে কাম কৰি আছোঁ। ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত কি হৈ আছে, কি হ'ব? ডিব্ৰুগড়টো জিকিবই, আৰু যোৰহাটতো জিকিব, কাৰণ যোৰহাটত কেনেকৈ জিকিব? 3জনেতো চিটিং MLA আছে কংগ্ৰেছৰ, বাকীটো চব BJPৰে আছে, তেওঁলোকে একো নকৰে নেকি? এতিয়া কংগ্ৰেছ এতিয়া ৰুগ্ন অৱস্থা, মাল্টিপল ডিছঅৰ্ডাৰ বুলি যোৱাকালিও কৈছোঁ মই, এজন ডক্টৰেদি নহয়, কেইবাজনো স্পেচিয়েল ডক্টৰ লাগে। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব, তেওঁলোকে কেনেধৰণৰ প্ৰত্যাহ্বান আনিব NDAলৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে? কংগ্ৰেছে নাই, অসমত কোনো ঠাইত প্ৰত্যাহ্বান নাই, অকল ধুবুৰীত আছে, কিন্তু ধুবুৰীত
প্ৰত্যাহ্বানটো কংগ্ৰেছৰ পৰা না ইউডিএফৰ পৰা সেইটো কোৱাটো টান মানে দুয়োটা এটা প্ৰত্যাহ্বান জনাইছে বিজেপিৰ এগেইনষ্টত কিন্তু আজিকালি নগাঁওটো ভাবিছিলোঁ নগাঁওটো কংগ্ৰেছৰ হাতত যাব নেকি কিন্তু আজিৰ দিনত প্ৰদ্যুৎ বৰদলৈৰ যিটো স্থিতি এইটো বহুত নিম্নগামী গৈ আছে মানে ইয়াত জিকিব নোৱাৰিব অবৰ সুৰক্ষা সমিতিয়ে নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে BTC এইটো নকওঁ ন মই বাৰে বাৰে কৈছোঁ মিডিয়া বন্ধুসকলক অবৰ শব্দটো ব্যৱহাৰেই নকৰিব নালাগে ইয়াত আৰু বড়ো মানে ব্যৱহাৰ কৰিব নালাগে আমিও বড়ো হিচাপে খেলা নাই জয়ন্ত বসুমতাৰী বড়ো হিচাপে খেলা নাই NDA কেণ্ডিডেট হিচাপে খেলিছে এইটো গ'ল সেইকাৰণে মোৰ আহ্বান ৰাইজক যে এটা সোণালী সুযোগ নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে বিপুল ভোটত যেতিয়া হায়েষ্ট পাৰ্চেণ্টেজ লৈ আমি জয়ী হ'ব পাৰিম আমাৰ জয়ন্ত বসুমতাৰী তেতিয়া নিশ্চয় কোকৰাঝাৰ লোকসভা সমষ্টি আৰু বিটিআৰৰ নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ আমি কৰিবলৈ সক্ষম হাগ্ৰামৰ মহিলাৰ মিত্ৰজোঁটৰ বাবে মানে শংকিত হৈছে নেকি চুকে কোনে গাঁৱৰ চুবুৰীয়া সভা সমিতি কৰা দেখা গৈছে তেওঁলোকে এতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে যে গাঁৱে গাঁৱে কোনে যায় যেতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে মিটিং পাতিলে মানুহ নহয় আমাৰ 10,000 মানুহ হয় তেওঁলোকৰ 1,000 মানুহ হয় সেইকাৰণে ওচৰে ওচৰে গৈ পেলাই নমস্কাৰ কৰিব লগা হৈছে আমাক মাফ কৰক এতিয়া মাফি বিচাৰি আছে তেওঁলোকে ৰাইজৰ ওচৰত গৈ আমাৰ 17 বছৰৰ ভুলৰ কাৰণে আমাক মাফ কৰক আকৌ এবাৰ আমাক মানে সহায় কৰক এনেকৈতো ৰাইজে ভোট নিদিয়ে প্ৰাৰ্থী কিমান ভোট লাভ কৰিব আমি 6 লাখৰ ওপৰত যাম 7 লাখ ক্ৰছ কৰিবও পাৰে মানে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজত মানে এনেই টোটেল ভোটাৰ্ছৰ নাম্বাৰটো 14 লাখ আছিলেতো 14 লাখত পিছত যদি 12 বা 12.5 লাখমান ভোট হয় তাৰ ভিতৰত আমি 7 লাখৰ ওপৰত যাব পাৰোঁ টোটেল ভোটাৰ্ছৰ নাম্বাৰটো 14 লাখ আছিলেতো 14 লাখত পিছত যদি 12 বা 12.5 লাখমান ভোট হয় তাৰ ভিতৰত আমি 7 লাখৰ ওপৰত যাব পাৰিম আমি 6 লাখটো মিনিমাম ধৰি আছোঁ এইকাৰণে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজ আৰু দৰং ওদালগুৰি কি হ'ব দৰং ওদালগুৰিটো ইয়াতে ক'ব লগা একোৱেই নাই দিলীপ শইকীয়া এনেই জিকি গৈছে যিদিনা ঘোষণা কৰিছে ইয়াত না দুৰ্গা দাস বড়োৰ ফেক্টৰ না মাধৱ ৰাজবংশী ফেক্টৰ দুৰ্গা দাস বড়োটো 1.5 লাখ ভোট পাব দৰং ওদালগুৰি তাতকৈ বেছি নাপায় BPF UDF কাৰণ এইটো আৰু মাজতে এই যে দুবছৰমান আগত কি BPF হোৱা আমাৰ আগৰ পৰা BPFৰ লগত কোনো লিংকে নাছিলে তেওঁ কি কৰিছে AGP কৰিছে কংগ্ৰেছ কৰিছে আৰু BPF কৰিলে পিছত বা কি কৰে মই নাজানো AIDF ছাপোৰ্ট দিব BPF সেইটোৱেইটো দুমুখীয়া নীতি এফালে মানে নৰেন্দ্ৰ মোদীৰ লগত আমি আছোঁ বুলি তেওঁলোকে কৈ থাকে হাগ্ৰামাই এফালে UDFৰ সমৰ্থন লয় তাৰমানে তেওঁলোকৰ ভিতৰুৱা এজেণ্ডা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱা এতিয়া ৰাহুল গান্ধীকতো দেশত মানে প্ৰধানমন্ত্ৰী কোনেও নিবিচাৰি আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ দুমুখীয়া স্থিতি লৈছে আৰু তেওঁলোকে সকলো বনোৱা বিজেপি গালি পাৰি আছে UPPLক গালি পাৰি আছে বিজেপি সমৰ্থন কৰি আছে সেইটো মই নাজানো এইটো চৰকাৰটো আমি বিজেপি আৰু UPPL মিলিয়ে চৰকাৰ চলাই আছোঁ এতিয়া যদি গালি পাৰিব লাগে চৰকাৰ হিচাপে গালি পাৰিব লাগিছে কিয় UPPLক গালি পাৰি আছে ভয় কৰে নেকি আগন্তুক লোকসভা নিৰ্বাচনৰ যিটো প্ৰচাৰ অভিযান আমি বাইক ৰেলীয়েদি আৰম্ভ কৰিছোঁ কোকৰাঝাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 7 তাৰিখ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব ইয়াত তো আমি কৰ্মীবিলাকে আজি NDAৰ যিবিলাক এলায়েন্স পাৰ্টনাৰ BJP AGP আৰু UPPL কৰ্মীবিলাকে চব একগোট হৈ পেলাই বাইক ৰেলীয়েদি আমি প্ৰচাৰ চলাইছোঁ সমগ্ৰ অসমত যি ধৰণৰ এটা প্ৰচাৰ তুংগত গৈ আছে NDA অসমত 12+ জিকিব গৈ আছে ইয়াত কোনো সন্দেহ নাই 12+ আৰু অসমত বিৰোধী দলৰ অস্তিত্ব নাইকিয়া হৈ গৈছে লাহে লাহে হয়তোবা গৌৰৱ গগৈ বা আমাৰ প্ৰদ্যুৎ বৰদলৈৰ দৰে কংগ্ৰেছৰ যিটো ষ্টাৰ মানে কেণ্ডিডেট আছিলে তেওঁলোকৰো যিটো ইমেজ সম্ভাৱনা প্ৰায় মানে নাইকিয়া হৈ গৈ আছে তো যদি ধুবুৰীটো আজিও মানে এটা সন্দেহৰ মাজত আছে কিন্তু ইয়াৰ বাহিৰে চব যদি অঘটন ঘটি যায় 13টাও গুচি যাব পাৰে সেইকাৰণে NDA যিটো নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ নেতৃত্ব যিটো ভাৰত চৰকাৰ চলি আছে আকৌ তৃতীয়বাৰৰ কাৰণেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ লক্ষ্য এইকাৰণে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰতো যিটো 14 লাখ ভোটাৰ আছে এই জনগোষ্ঠীসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
আগৰ যিটো ডিফাৰেঞ্চবিলাক বা মতপাৰ্থক্যবিলাক আছিল, মনোমালিন্য আছিল, চব পৰিহাৰ কৰি এক সমাজ হিচাপে বিটিআৰবাসী সমাজ হিচাপে নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিবৰ কাৰণে আমাৰ জয়ন্ত বসুমতাৰীক ভোট দিবৰ কাৰণে মানুহে সাজু হৈছে। আমি অকল চেষ্টা চলাইছোঁ, অকল ৰাইজৰ ওচৰলৈ আকৌ কিমান ওচৰলৈ যাব পাৰোঁ, ঘৰে ঘৰে যাব পাৰোঁ নেকি, সকলোকে আমি ধন্যবাদ দিম, সন্মান জনাম যে আমাক ভোট দিবলৈ ওলাইছে। আজি ছাৰ বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিছে, কি ক'ব? বাইক ৰেলী এইটো প্ৰচাৰ অভিযানৰ এটা অংশ। কালি হয়তো বা সমষ্টি মিটিং হ'ব, আৰু কালি মানে পৰহি হয়তো বা মুখ্যমন্ত্ৰী সমষ্টি ঘূৰিব, আৰু যদি ভাগ্য ঠিকেই থাকে কেইদিনমান পিছত নৰেন্দ্ৰ মোদীও আহি যাব পাৰে। আমাৰ BPF কৈছে কালিও হাগ্ৰামা মহিলালৈ কৈছে দুয়োখন আসন তেওঁলোকৰ নিশ্চিত বুলি কৈছে, এই ক্ষেত্ৰত কি ক'ব? এটা কথা কওক, মানে হাগ্ৰামাৰ সেনাপতিটো চব পলাল, এতিয়া তেওঁ এজন ৰজা আছিলে, ৰাজত্ব হেৰাল, কিন্তু তাৰ সেনাপতিবিলাকতো চব পলাল, এজনো নাই, সেনাপতিও নাই, সেনাও নাই, কেনেকৈ যুদ্ধ কৰিব? তৰোৱালটোতো মানে দুয়োফালে ধাৰো নাই, জঙো নাই, কেনেকৈ যুদ্ধ কৰিব তেওঁ? সেইকাৰণে হাগ্ৰামা আজি আমাৰ কাৰণে ফেক্টৰী নহয়, তেওঁ এনেই যোদ্ধা মানুহ হয়, ঠিকেই, উগ্ৰপন্থী আছিলে, হাতত অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে, এই নেচাৰটো থাকি যায় আৰু অলপ যোদ্ধা, আৰু সি মানে যুঁজিবলৈ চেষ্টা কৰে। তাৰ কাৰণেতো তেওঁক মানে ক'বই লাগিব যে ই মানে অকলে যোদ্ধা হিচাপে যুঁজি আছে, কিন্তু তাৰ সেনাপতি দায়ে বায়ে থকা কোনো মানুহ নাই। এতিয়া মানে দুৰ্গা দাস বড়োৰ নিচিনা তেওঁ আন্দোলনৰ দলৰ লগত কোনো লিংকে নাছিলে, হায়াৰ কৰি আনিছে সেনাপতি হিচাপে। হীৰাসৰণী আৰু জনদাস দুজন হৈছে অৱৰৰ কেণ্ডিডেট, সেই ক্ষেত্ৰত আপোনাক এইটো আলোচনা নকৰিলে ভাল। হীৰাসৰণীয়া অৱৰৰ কেণ্ডিডেট বুলি নকলেই ভাল নহয়, এইটো এটা সময়ে আছিলে অৱৰ হৈছিলে, এইটো নাই। হীৰাসৰণীয়া GSPৰ কেণ্ডিডেট হ'বলৈ যদি হ'ব লাগে, আৰু এতিয়া আজিৰ দিনত যিটো NDA শক্তিশালী ৰূপত মানে উত্তীৰ্ণ হৈছে, আৰু আমাৰ ওপৰত এটা মহাশক্তিৰ হাত আছে, নৰেন্দ্ৰ মোদী এটা মহাশক্তি বিশ্বৰে, তেখেতৰ হাত আছে, তেখেতৰ আশীৰ্বাদ পুষ্ট জয়ন্ত বসুমতাৰীৰ ওচৰত হীৰাসৰণীয়া কোনো ফেক্টৰ নহয়। এতিয়া দ্বিতীয় স্থান BPFে পাব, নিশ্চিতভাৱে দ্বিতীয় স্থান BPFে পাব, প্ৰায় 2.5 লাখ মান ভোট পাই পেলাই, আৰু হীৰাসৰণীয়াৰ ভোটটো 2 লাখৰ তলত যাব। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ভূপেন বৰা বিজেপিলৈ আহিব নেকি? সেইটো মই ক'বলৈ নাযাওঁ, এইটো মানে ভূপেন বৰা ৰাজ্যিক সভাপতি আৰু আমাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, এইটো কি পৰ্যায়ত কথাবিলাক চলি আছে মই নাজানো, মই কোকৰাঝাৰৰ কাৰণে কাম কৰি আছোঁ। ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত কি হৈ আছে, কি হ'ব? ডিব্ৰুগড়টো জিকিবই, আৰু যোৰহাটতো জিকিব, কাৰণ যোৰহাটত কেনেকৈ জিকিব? 3জনেতো চিটিং MLA আছে কংগ্ৰেছৰ, বাকীটো চব বিজেপিৰে আছে, তেওঁলোকে একো নকৰে নেকি? এতিয়া কংগ্ৰেছ এতিয়া ৰুগ্ন অৱস্থা, মাল্টিপল ডিছঅৰ্ডাৰ বুলি যোৱাকালিও কৈছোঁ মই, এজন ডক্টৰেদি নহয়, কেইবাজনো স্পেচিয়েল ডক্টৰ লাগে। এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকলে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব, তেওঁলোকে কেনেধৰণৰ প্ৰত্যাহ্বান আনিব NDAলৈ? কংগ্ৰেছৰ প্ৰাৰ্থীসকলে নাই, অসমত কোনো ঠাইত প্ৰত্যাহ্বান নাই, অকল ধুবুৰীত আছে, কিন্তু ধুবুৰীত প্ৰত্যাহ্বানটো কংগ্ৰেছৰ পৰা না UDFৰ পৰা, সেইটো কোৱাটো টান। মানে দুয়োটা এটা প্ৰত্যাহ্বান জনাইছে বিজেপিৰ এগেইনষ্টত, কিন্তু আজিকালি নগাঁওটো ভাবিছিলোঁ নগাঁওটো কংগ্ৰেছৰ হাতত যাব নেকি, কিন্তু আজিৰ দিনত প্ৰদ্যুৎ বৰদলৈৰ যিটো স্থিতি, এইটো বহুত নিম্নগামী গৈ আছে, মানে ইয়াত জিকিব নোৱাৰিব। অৱৰ সুৰক্ষা সমিতিয়ে নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে BTC-ৰ। এইটো নসংগম, মই বাৰে বাৰে কৈছোঁ মিডিয়া বন্ধুসকলকো অৱৰ শব্দটো ব্যৱহাৰেই নকৰিব নালাগে ইয়াত, আৰু বড়ো মানে ব্যৱহাৰ কৰিব নালাগে। আমিও বড়ো হিচাপে খেলা নাই, জয়ন্ত বসুমতাৰী বড়ো হিচাপে খেলা নাই, NDA কেণ্ডিডেট হিচাপে খেলিছে, এইটো গ'ল। সেইকাৰণে মোৰ আহ্বান ৰাইজক যে এটা সোণালী সুযোগ নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। বিপুল ভোটত যেতিয়া হায়েষ্ট পাৰ্চেণ্টেজ লৈ আমি জয়ী হ'ব পাৰিম আমাৰ জয়ন্ত বসুমতাৰী, তেতিয়া নিশ্চয় কোকৰাঝাৰ লোকসভা সমষ্টি আৰু BTRৰ নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ আমি কৰিবলৈ সক্ষম। হাগ্ৰামা মহিলাৰ মিত্ৰজোঁটৰ বাবে মানে শংকিত হৈছে নেকি? চুকে কোনে গাঁৱৰ চুবুৰীয়া সভা সমিতি কৰা দেখা গৈছে। তেওঁলোকে এতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে, গাঁৱে গাঁৱে কোনে যায়, যেতিয়া ডাঙৰ মিটিং পাতিব নোৱাৰে, মিটিং পাতিলে মানুহ নহয়। আমাৰ 10,000 মানুহ হয়, তেওঁলোকৰ 1,000 মানুহ হয়, সেইকাৰণে ওচৰে গৈ পেলাই নমস্কাৰ কৰিব লগা হৈছে, আমাক মাফ কৰক। এতিয়া মাফি বিচাৰি আছে তেওঁলোকে ৰাইজৰ ওচৰত গৈ, আমাৰ 17 বছৰৰ ভুলৰ কাৰণে আমাক মাফ কৰক, আকৌ এবাৰ আমাক মানে সহায় কৰক। এনেকৈতো ৰাইজে ভোট নিদিয়ে। প্ৰাৰ্থী কিমান ভোট লাভ কৰিব? আমি 6 লাখৰ ওপৰত যাম, 7 লাখ ক্ৰছ কৰিবও পাৰে।
মানে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজত মানে এনেই টোটেল ভোটাৰ্ছৰ নাম্বাৰটো 14 লাখ আছিলেতো 14 লাখত পিছত যদি 12 বা 12.5 লাখমান ভোট হয় তাৰ ভিতৰত আমি 7 লাখৰ ওপৰত যাব পাৰোঁ টোটেল ভোটাৰ্ছৰ নাম্বাৰটো 14 লাখ আছিলেতো 14 লাখত পিছত যদি 12 বা 12.5 লাখমান ভোট হয় তাৰ ভিতৰত আমি 7 লাখৰ ওপৰত যাব পাৰি মানে 6 লাখটো মিনিমাম ধৰি আছোঁ এইকাৰণে অভিলেখ এটা হ'ব পাৰ্চেণ্টেজ আৰু দৰং ওদালগুৰি কি হ'ব দৰং ওদালগুৰিতো ইয়াতে ক'ব লগা একোৱেই নাই দিলীপ শইকীয়া এনেই জিকি গৈছে যিদিনা ঘোষণা কৰিছে ইয়াত না দুৰ্গাদাস বড়ো ফেক্টৰ না মাধৱ ৰাজবংশী ফেক্টৰ দুৰ্গাদাস বড়োতো 1.5 লাখ ভোট পাব দৰং ওদালগুৰি তাতকৈ বেছি নাপায় BPF AUDF কাৰণ এইটো আৰু মাজতে এই যে দুবছৰমান আগত কি BPF হোৱা মানুহ আগৰ পৰা BPFৰ লগত কোনো লিংকে নাছিলে তেওঁ কি কৰিছে AGP কৰিছে কংগ্ৰেছ কৰিছে আৰু BPF কৰিলে পিছত বা কি কৰি মই নাজানো AIDF ছাপোৰ্ট দিব BPF সেইটোৱেইতো দুমুখীয়া নীতি এফালে মানে নৰেন্দ্ৰ মোদীৰ লগত আমি আছোঁ বুলি তেওঁলোকে কৈ থাকে হাগ্ৰামাই এফালে AUDFৰ সমৰ্থন লয় তাৰমানে তেওঁলোকৰ ভিতৰৰ এজেণ্ডা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী বনোৱা এতিয়া ৰাহুল গান্ধীকতো দেশত মানে প্ৰধানমন্ত্ৰী কোনেও নিবিচাৰি আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ দুমুখীয়া স্থিতি লৈছে আৰু তেওঁলোকে সকলো বনোৱা BJP গালি পাৰি আছে UPPL গালি পাৰি আছে BJP সমৰ্থন কৰি আছে তাকেতো মই নাজানো এইটো চৰকাৰটো আমি BJP আৰু UPPL মিলিয়ে চৰকাৰ চলাই আছোঁ এতিয়া যদি গালি পাৰিব লাগে চৰকাৰ হিচাপে গালি পাৰিব লাগিছে কিয় UPPLক গালি পাৰি আছে ভয় কৰে নেকি